হয় আমি দেখি আছোঁ যে 10 জনক শ্বেয়াৰ কৰক 30 জনক শ্বেয়াৰ কৰক আৰু 50 জনক শ্বেয়াৰ কৰক আৰু আপুনি ডেইলি ঘৰত বহি আপুনি 200 পৰা 500 ৰুপিজ ইনকাম কৰক। তো তেনেকুৱা ধৰণৰ এটা লিংক আমি হোৱাটছআপত এইকেইদিন ধৰি আমি দেখি আছোঁ যে মোদী ৰোজগাৰ য়োজনা.org বুলি এটা ৱেবছাইট গঠন হৈছে আৰু সেই ৱেবছাইটৰ থ্ৰু দি আপোনালোকক ঘৰত বহিয়ে ইনকাম প্ৰভাইড কৰিব বুলি তাত কৈ আছে। কিন্তু আপোনালোকে কেইটামান কাম কৰিব লাগিব তাতে। ধৰি লওক আপুনি 10টা শ্বেয়াৰ কৰাৰ পিছত আপোনাৰ ছিনিয়ৰ পোষ্টাৰ বুলি এটা পোষ্টত তাত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব। আপোনালোকে শ্বেয়াৰ কৰাৰ পিছত আপোনালোকক কল কৰিব বুলি কৈছে আৰু আপোনাৰ গোটেই ডিটেইলছখিনি আপোনাক জবৰ প্ৰফাইলটো তাত দিব বুলি কৈছে। তো এইটো কিমান দূৰ সত্য তাৰ এটা প্ৰশ্নবোধক চিন জড়িত হৈ আছে যে মোদী ৰোজগাৰ য়োজনা.org বুলি এটা ৱেবছাইটে আপোনাৰ সকলোকে আপোনাৰ শ্বেয়াৰ কৰি দি আছে আৰু সকলোৱে শ্বেয়াৰ কৰি আছে। এতিয়া আমি আলোচনা কৰিম এইটো শ্বেয়াৰ কৰাৰ ফলত আমাৰ কেনেধৰণৰ ক্ষতি হ'ব পাৰে বা এইটো ফেক নে ৰিয়েল। তো সেই বিষয়ে আমি আজি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। থেংক ইউ ভেৰি মাছ। তো এইটোৰ কথা আমি ক'বলৈ নাযাওঁ। যদি আমি এনেকুৱা ধৰণৰ লিংক আমি চাওঁ হোৱাটছআপত বা আপোনাৰ ফেচবুকত এনেকুৱা ধৰণৰ লিংক শ্বেয়াৰ হয় তো এইবোৰ আমি গ্ৰহণ কৰিব নালাগে, কিয়নো ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমাৰ ক্ষতি হ'ব পাৰে। তো কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে মই আপোনালোকৰ লগত আলোচনা কৰিম। ধৰি লওক আপোনাৰ IP এড্ৰেছ, আপুনি যিটো হেণ্ডছেটৰ পৰা বা ডিভাইচৰ পৰা আপোনালোকে ইণ্টাৰনেট ব্ৰাউজিং কৰে তাৰ এটা IP এড্ৰেছ থাকে, ইণ্টাৰনেট প্ৰট'কল এটা ID এটা থাকে, IP এড্ৰেছ বুলি কয়। তো IP এড্ৰেছটো এনেকুৱা ধৰণৰ ছাইটত আপোনালোকে লগ ইন কৰাৰ লগে লগে বা ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ IP এড্ৰেছটো তাত ট্ৰেছ হৈ যায়, যোনে সেইবিলাক ক্ৰিয়েট কৰিছে। তো আপোনাৰ IP এড্ৰেছটো আপোনালোকে তেখেতসকলে IP এড্ৰেছটো ট্ৰেছ কৰি বা IP এড্ৰেছটো পাৰে তেখেতসকলৰ বিভিন্ন ধৰণৰ কামত ইউজ কৰিব পাৰে, যাৰ ফলত আমাৰ ক্ষতি হ'ব পাৰে। তো এনেকুৱা ধৰণৰ লিংকৰ পৰা আমি দূৰত থাকিব লাগে। এনেকুৱা ধৰণৰ লিংক আমি কিমান দূৰ সত্য তাক আমি অফিচিয়েল ৱেবছাইটত, যিকোনো অফিচিয়েল ৱেবছাইটত গৈ সেইবিলাক এনালাইচিছ কৰি তাৰপিছত আমি এইবিলাকত চাইন ইন বা ৰেজিষ্টাৰ কৰিব লাগে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰেফাৰেল লিংকৰ কাৰণে এইবিলাক কাম কৰে, ৰেফাৰেল মানিৰ কাৰণে ধৰণৰ বিভিন্ন লিংক থাকে যাৰ সহায়ত তেখেতসকলে যিসকলে গঠন কৰে এইটো তেখেতসকলৰ মাইণ্ডত বিভিন্ন ধৰণৰ তাত বিজনেছ পলিচি সোমাই থাকে বা বিভিন্ন ধৰণৰ তাত হেকিংমূলক বা এনেকুৱা ধৰণৰ তাত চাইবাৰ ক্ৰিমিনেল কাম সংঘটিত কৰাৰ মাইণ্ডত তেখেতসকলে এইবিলাক কাম কৰে। আপোনালোকে এইটোত ৰেজিষ্টাৰ কৰাৰ লগে বা এইটোত লগ ইন কৰাৰ লগে লগে আপোনাৰ যিটো IP এড্ৰেছ তেখেতসকলে গম পাই যায় আৰু সেই IP এড্ৰেছটো বিভিন্ন ধৰণৰ কামত তেখেতসকলে ইউজ কৰিব পাৰে বা বিভিন্ন ধৰণৰ ৰেফাৰেল লিংক আছে বা ৰেফাৰেল মানিৰ কাৰণে এইবিলাক কাম কৰিব পাৰে। আৰু কিছুমান ৱেবছাইট বনাই লয়, ৱেবছাইটত ট্ৰাফিক পোৱাৰ কাৰণে এইবিলাক কাম কৰে। কিয়নো আপুনি যেতিয়া এইটো শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰাৰ লগে বেলেগ মানুহে তাত লগ ইন কৰিব, লগ ইন কৰাৰ লগে লগে তেখেতক যদি শ্বেয়াৰ কৰিব ক'ব, তেখেতে শ্বেয়াৰ কৰাৰ লগে লগে তেখেতৰ ফ্ৰেণ্ড চাৰ্কলে এইটো গম পাই যাব। তো এনেকুৱা ধৰণৰ সহজলভ্য শ্বেয়াৰৰ কাম তেখেতসকলে শ্বেয়াৰৰ থ্ৰু দি তেখেতৰ ৱেবছাইটত এনেকুৱা ধৰণৰ বিজনেছ পলিচিবিলাক তাত গঠন কৰি লয়। এইবোৰ কমপ্লিটলি ফেক হয়। তাৰে ভিতৰত আমি বহুত জেনুইন বুলি ক'ব পাৰোঁ আৰু জেনুইন বুলি আমি চাব পাৰোঁ। বিভিন্ন ধৰণৰ ৱেবছাইট আছে, ৱেবছাইটত গৈ আমি এইবিলাক চেক কৰিব পাৰোঁ। ধৰি লওক মোদী ৰোজগাৰৰ বুলি এইটো আপোনাৰ এইটো এটা শ্বেয়াৰৰ লিংক আছে। এই লিংকটো আমি বিজেপিৰ মোদী গভৰ্ণমেণ্টৰ আমি যিটো অফিচিয়েল ৱেবছাইট আছে তাত আমি চেক কৰিলে ইয়াৰ ডিটেইলছ তাত ডেফিনেটলি আমি পাই যাম। যদি তাত উল্লেখ নাই ডিটেইলছটো তেতিয়াহ'লে এনেকুৱা ধৰণৰ লিংক আমি শ্বেয়াৰ কৰাটো সম্ভৱ নহয় আৰু এনেকুৱা ধৰণৰ লিংক আমি ফেক বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে। আমি পাৰিলে এইবিলাকত আমি জইন নোহোৱাই ভাল বা আমি ৰেজিষ্টাৰ নোহোৱাই ভাল। তো এইটো অলপ আলোচনা কৰিলোঁ আৰু এইবোৰৰ পৰা বিভিন্ন ধৰণৰ তাত পলিচি সোমাই থাকে আৰু কৈছে যে শ্বেয়াৰ কৰিলে আপোনাৰ যদি 10 জনক শ্বেয়াৰ কৰে আপোনাক এটা পোষ্ট দিব, যদি 30 জনক শ্বেয়াৰ কৰে আপোনাৰ তাতকৈ ছিনিয়ৰ এটা পোষ্ট দিব আৰু যদি 50 জনক শ্বেয়াৰ কৰে তাতকৈ এটা আপোনাক ছিনিয়ৰ পোষ্ট দিব। এইবিলাক কমপ্লিটলি ফেক হয়। তো মোকো বহুতে ইনভাইট কৰি আছে। তো মই এইবিলাক তেখেতসকলক কৈ আছোঁ যে জেনুইন নহয়, এইটো ফেক এটা। আৰু যিটো প্ৰথম এটা মাইনাছ পইণ্ট আছে ৱেবছাইটটোৰ HTTP বুলি আছে, HTTPS যদি এইটো গভৰ্ণমেণ্টৰ ৱেবছাইট হ'ল হয় বা গভৰ্ণমেণ্টে এইটো এনেকুৱা ধৰণৰ ঘৰত বহিয়ে মানুহক নিবনুৱাক 200 পৰা 500 ৰুপিজ প্ৰভাইড কৰিলে হয়, তেতিয়াহ'লে গভৰ্ণমেণ্টৰ যদি ৱেবছাইট হ'ল হয় এইটো ৱেবছাইটত তাত HTTPS থাকিল হয়। HTTPS তাত ছিকিউৰ্ড যিটো লাইচেঞ্চ কপি সেইটো ৱেবছাইটত থাকিল হয় আৰু সেইটো ইয়াত নাই, HTTP আছে। তো আমি ইয়াক বিশ্বাস কৰিব নালাগে, এইটো কমপ্লিটলি ছিকিউৰ্ড নহয়। তাত আমি ৰেজিষ্টাৰ কৰিব নালাগে। এইটো কমপ্লিটলি আপোনালোকে ডিনাই কৰক, এইটো আপোনালোকে শ্বেয়াৰ নকৰিব আৰু আপুনি আপোনালোকৰ হেণ্ডছেটৰ পৰা এইটো ডিলিট কৰি দিয়ক। নহ'লে আপোনাৰ IP এড্ৰেছ ট্ৰেছ হৈ আপোনালোকৰ IP এড্ৰেছৰ পৰা বিভিন্ন ধৰণৰ কাম তাত সংঘটিত হ'ব পাৰে। তো আজি ভিডিঅ'ত এইখিনি আছিল। আমি আলোচনা কৰিলোঁ এনেকুৱা ধৰণৰ যিটো মোদী গভৰ্ণমেণ্টৰ এটা লিংক আহিছে, লিংকৰ যিটো ঘৰত বহিয়ে 200 পৰা 500 ইনকাম জেনেৰেট কৰিব বা ইনকাম প্ৰভাইড কৰিব বুলি আপোনালোকক দি আছে শ্বেয়াৰ কৰিলে, সেইটো কমপ্লিটলি ফেক। এইটো আপোনালোকে তাত স্পীড নকৰিব, এইটো আপোনালোকে বন্ধ কৰক। তো এইবিলাক বিভিন্ন ধৰণৰ তাত পলিচি সোমাই থাকে, মই আগতে কৈ দিলোঁ বিজনেছ পলিচি। তো ইয়াৰ পৰা আমি দূৰত থাকিব লাগে। তো থেংক ইউ ভেৰি মাছ। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। বাই বাই।